এয়া ফাইনেলি আমাৰ খানা ৰেডি। এইফালে মোৰ এয়া আছে মান ধনিয়া, নৰসিংহ, মানিমুনি আৰু কি আছিলে মচুন্দৰী। তাৰপাছত এইফালে জিলমিল আৰু আলু ভাজি, আৰু এয়া হৈছে কচু আৰু বগা কচু আৰু বিলাহী ভাজি। আৰু যিহেতু মই দাইল খাই বেয়া পাওঁ, সেইবাবে ৰাতিপুৱা আজি এনেকৈ বনালোঁ, যিহেতু সদায় সদায় দাইল খাই থাকোঁ। আৰু খাই লওঁ দেই গাইজ। আৰু আজি দেওবৰীয়া বতৰ যিহেতু, সেইবাবে আজি অলপ চিম্পুলকৈ খানাটো বনালোঁ। আৰু কেনেকুৱা লাগিছে জনাবচোন দেই, আপোনালোকৰ কাৰ কাৰ লোভ লাগিছে আৰু কেনেকৈনো বনালোঁ সেইটো চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব লাগিব। আৰু এয়া আছিল যোৱাকালিৰ ভিডিঅ'। যোৱাকালি যিহেতু আমাৰ ভতিজীজনী কিয়গেতে থাকে, মেট্ৰিক ফাইনেল পৰীক্ষা দিছে, সেইবাবে তাইৰ খবৰ এটা ল'বলৈ যাওঁ বুলি গ'লোঁ বাইদেউহঁতৰ ঘৰত। কিন্তু তাত গৈ দেখিলোঁ বাৰীত বহুতো কচু আছে, কচু পুলি কি কয় নাজানো বাৰু, তথাপিতো কচুৰ আগকেইটা মই বুটলি আনিলোঁগৈ। আনি পেলাই বোলো তৃপ্তিৰে এসাঁজ খাওঁ, বহুত দিন হ'ল কচু নোখোৱা। কচু আলুটো খাইছোঁ, কিন্তু এয়া আগটো খোৱা নাছিলোঁ, সেইবাবে আজি বনালোঁ। আৰু এইফালে দেখিছেনে বাৰু বান্দৰ, ইমানেই বান্দৰজাকে উৎপাত কৰি আছে নহয়। বাইদেউহঁতৰ সেইখিনিত বহুত বান্দৰ, আমাৰ এইফালে নাই। তথাপিতো সেয়া ভাবিলোঁ মই কচু বুটলিলোঁ আৰু সেইবাবে বুটলি আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাওক, কেনেকৈনো বনালোঁ বা কি কৰিলোঁ আৰু চাই থাকক। এয়া দেখিছেনে বাইদেউহঁতৰ ঘৰ পাওঁ মানে আমাৰ পোনচাঙিত ঝাৰু দি দিছে। দেখিছেনে তাই কিমান যে ফূৰ্তি, মানে বহুত খেলিলে ইয়াত। সেইবাবে তাইকো অকণমান দেখুৱাই দিওঁ বুলি সেইবাবে দেখুৱাই দিছোঁ, আৰু ভিডিঅ'টো চাই থাকক। আৰু এয়া মই ৰাতিপুৱা ভাত চাত বনাবলৈ এইফালে কচু ভালকৈ ধুই থৈছোঁ, পিঁয়াজ, আৰু এইফালে মানিমুনি, আৰু এয়া আছে জিলমিল আৰু আলু কাটি থৈছোঁ। আৰু এইফালে কচুৰ লগত বনাবলৈ মই এয়া বিলাহী ভাজি ল'লোঁ, আৰু এইফালে জিলমিল আৰু আলু ভাজি মোৰ হৈ গ'ল, হ'ব হৈছে। আৰু তাৰপাছত এইফালে আদা নহৰু পেষ্ট, জালুক, তাৰপিছত জলকীয়াও দিম বাৰু, জলকীয়া উলিয়াই নাই। এইফালে কচু ভালকৈ ধুই থৈছোঁ আৰু চাফা কৰি পেলাই। আৰু এতিয়া এইফালে মোৰ বৰ্তমান আলু ভাজি আৰু জিলমিলৰ ভাজি হ'লেই। আৰু এতিয়া মই বিলাহীটো ভাজি থৈছোঁ, ফাৰ্ষ্টত কচু নিদিয়াৰ আগত বিলাহীটো ভাজি লৈছোঁ মই মোৰ ষ্টাইলত। আপোনালোকেনো কেনেকৈ বনাই নাজানো বাৰু, তথাপিতো মই মোৰ নিজৰ ষ্টাইলত বনাইছোঁ। আৰু এইফালে মোৰ ফাইনেলি আলু ভাজি আৰু জিলমিলৰ ভাজি হৈ গ'ল। আৰু এইফালে মই যিহেতু আদা নহৰু পেষ্টবোৰ বনাই থৈছিলোঁ, এইফালে জলকীয়া যিহেতু আমি অকণমান বেছিকৈ খাওঁ, সেইবাবে 4টা দিছোঁ দেই গাইজ। আৰু কচুত যিহেতু জ্বলা নহ'লে খাবলৈ বেয়া, জ্বলা আৰু টেঙা বেছিকৈ লাগে, সেইবাবে এয়া দেখিছেনে বিলাহী ভাজি এতিয়া কচু দি দিলোঁ, আৰু ইমান ধুনীয়া লাগিছে দেখিছেনে, চায়ে মোৰ খাব বহুত মন গৈছে। আপোনালোকৰ বা কেনেকুৱা লাগিছে ক'বচোন দেই। আৰু কাৰ কাৰ মোৰ চব্জি বনোৱাটো দেখি লোভ লাগিছে ক'বচোন দেই কমেণ্ট বক্সত, আৰু চাই থাকক কেনেকৈনো বনালোঁ। আৰু এইফালে মই আদা নহৰু আৰু জালুক জলকীয়া একেলগে দি দিলোঁ চব, আৰু শেষতনো কি হয়গৈ চাই থাকক দেই গাইজ। আৰু এনেদৰে আদা নহৰু আৰু জালুক দিয়াৰ পাছত মই হেতাখন লৈ ভালকৈ লৰাই ল'লোঁ। তাৰপাছত এয়া দেখিছেনে কালাৰ কেনেকুৱা আহিছে, বহুত টেষ্টি গোন্ধ আহিছে দেই গাইজ। আৰু মোৰ চায়ে দেখোন খাওঁ খাওঁ লাগিছে। আপোনালোকৰ বা কেনেকুৱা লাগিছে জনাবচোন দেই মোৰ চব্জিটো চাই। যিহেতু বহুত দিনৰ মূৰত এয়া কচু খাব লৈছোঁ, বহুত দিনেই হ'ল খোৱা নাই এনেদৰে। তাৰপিছত আজি খাওঁ বোলো কি হয়। তাৰপিছত বিলাহীও দি দিছোঁ, 2টা বিলাহী দি দিছোঁ দেই, বেছি দিয়া নাই। তাৰপিছত এইফালে মোৰ আলু ভাজি আৰু জিলমিলৰ ভাজি হৈ গ'ল। যিহেতু আজি মই দালি নাখাওঁ, দালিনো কিমান খাই থাকিম নহয় জানো, সেইবাবে বোলো আজি মই এনেদৰে চিম্পুলকৈ বনাওঁ। আৰু সদায় মাছ মাংস খাবলৈ বেয়া লাগে সেইবাবে, আৰু মইতো দালি খাই বহুতেই বেয়া পাওঁ, আৰু সেইবাবে এনেকৈ চিম্পুলকৈ বনাইছোঁ, চাই থাকক দেই গাইজ। আৰু এয়া ফাইনেলি মোৰ কচু আৰু বিলাহী চব্জি ভাজি হৈ গ'ল, দেখিছেনে বাৰু। আপোনালোকৰ বাৰু কাৰ কাৰ খাব মন গৈছে, লোভ লাগিছে নি বাৰু ইমান খাব, টেষ্টি গোন্ধটোৱে বহুত ভাল লাগিছে। এয়া ফাইনেলি মোৰ আলু আৰু এয়া জিলমিলৰ ভাজি, আৰু এইফালে কচু আৰু বিলাহী ভাজি ফাইনেলি হৈ গ'ল। এতিয়া খাবহে লাগে। আৰু মানিমুনি যে আপোনালোকক দেখাইছিলোঁ, সেয়া আচলতে চব্জি দিবলৈ নহয়, আচলতে পিটিকা কৰিবলৈ। মানিমুনিৰ লগত মান ধনিয়া, মচুন্দৰী আৰু ধনিয়া পিটিকা। কেনেকুৱা লাগিছে পাপা? বৰ ধুনীয়া লাগিছে দেই। বহুত দিনৰ মূৰত মানিমুনি ন? মানিমুনি পিটিকা। আৰু আজিলৈ আছিলে টাটা বাই বাই। পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ মই ৰশ্মি আকৌ আহিম, বাই বাই।